বন্ধুসকল সরকারি ঘর সম্পর্কে আগৰ ভিডিওবোৰত বহুতে ঘৰ নোপোৱাৰ বাবে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। যোগ্য হিতাধিকাৰীসকলক বঞ্চিত কৰি ধনীসকলক চৰকাৰী ঘৰ দিয়াৰো অভিযোগ আছে। বন্ধুসকল PMAY গাইডলাইনত থকা দৰকাৰী তথ্যসমূহ ভিডিও আকাৰে আপোনালোকক দেখুৱাই থাকিম। ভিডিওসমূহ সম্পূৰ্ণ চাই যদি ভাবে এই ভিডিওৰ দ্বাৰা বেলেগৰ উপকাৰ হ'ব তেন্তে এটা শ্বেয়াৰ মাৰি দিব। বন্ধুসকল ইতিহাস সাক্ষী আছে দুখীয়াৰ লগত সদায় অন্যায় হয়, কিন্তু আপুনি যদি সচেতন হয় আৰু একগোট হৈ থাকে তেন্তে আপোনাক আপোনাৰ প্ৰাপ্য দিবই লাগিব। আগৰ ভিডিওত এজনে প্ৰশ্ন কৰিছে চৰকাৰী টকাৰ লগত নিজৰ টকা যোগ দি অলপ ডাঙৰকৈ ঘৰ নিৰ্মাণ কৰিব পাৰে নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি বহুতো অধ্যয়ন কৰিলোঁ। দেখা গ'ল যে কোনোবা হিতাধিকাৰীয়ে নিজৰ হাতৰ টকা যোগ দি ঘৰখন অলপ ডাঙৰকৈ বনাব বিচাৰোঁতে হেংগাৰ স্বৰূপে থিয় হয় পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু কিছুমান জনপ্ৰতিনিধি। ডাঙৰকৈ ঘৰ বনাব বিচাৰিলে বাধা দিয়া আৰম্ভ হয়। একমাত্ৰ নিজৰ স্বাৰ্থৰ বাবে এই বাধা আৰম্ভ হয়। বাধা দিয়াৰ কাৰণ হ'ল টকাৰ লোভ। হিতাধিকাৰীক ভয় দেখুৱাই টকা আদায় কৰাৰ স্বাৰ্থত সেই বাধা দিয়া হয়। টকা দি দিলে যিমানেই ডাঙৰকৈ ঘৰ বনাওক আপোনাৰ একো নহয়, আনকি ঘৰ নবনালেও একো নহয়। হয়, এনেকৈ চলি আছে চৰকাৰী এক বৃহৎ আঁচনি। PMAY গাইডলাইন মতে হিতাধিকাৰীয়ে কিছুমান সীমিত নিয়ম মানি ঘৰ নিৰ্মাণ কৰিব লাগে। পঞ্চায়তৰ দায়িত্ব হ'ল এই কথাটো নিৰীক্ষণ কৰা যাতে হিতাধিকাৰীয়ে যিকোনো পৰিস্থিতিতে ঘৰখন সম্পূৰ্ণ কৰে। এই কথাটোৰ সুবিধা লৈ পঞ্চায়তৰ একাংশ বিষয়া আৰু কিছুমান জনপ্ৰতিনিধিয়ে হিতাধিকাৰীৰ পৰা টকা লৈ নিজ ইচ্ছাৰে ঘৰ নিৰ্মাণত অনুমোদন দিয়ে। আনহাতে মোটা অংকৰ টকা লৈ ঘৰ নিৰ্মাণ নকৰাকৈ সম্পূৰ্ণ তিনিওটা কিস্তিৰ টকা পোৱা হিতাধিকাৰীও আছে। বহুতো দিন আগতেই লিখিছিলোঁ যে টকা দিলে বহুতো অবৈধ কাম বৈধ হৈ যায়। চৰকাৰী টকাৰ লগত নিজৰ টকা যোগ দি ডাঙৰকৈ ঘৰ নিৰ্মাণ কৰাটো কোনো পধ্যেই অপৰাধ নহয়, কিন্তু হিতাধিকাৰীসকলৰ সৰলতা তথা এই বিষয়ে অজ্ঞতাৰ বাবে একাংশ চৰকাৰী বিষয়াই তথা জনপ্ৰতিনিধিয়ে নিৰীহ হিতাধিকাৰীসকলক ইমান দিনে লুণ্ঠন চলাইছিল। PMAY গাইডলাইনত ক'তো উল্লেখ নাই যে হিতাধিকাৰীয়ে টকা যোগ দিলে এয়া অপৰাধ হ'ব। এতিয়া আহোঁ এই বিষয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল। মাত্ৰ কিছুদিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে কোনোবা হিতাধিকাৰী যদি নিজৰ টকা চৰকাৰী টকাৰ লগত যোগ দি ঘৰ বনায় এয়া অতি ভাল কথা। চৰকাৰে দিয়া টকা মাত্ৰ এক উৎসাহহে, এয়া এক আৰম্ভণি। আমি ইতিমধ্যে দেখা পাইছোঁ যে বহুতো মানুহে কিছু টকা সঞ্চয় কৰিছিল ঘৰ বনাবলৈ। তেওঁৰ সেই টকা এখন ঘৰ বনাবলৈ যথেষ্ট নাছিল। যেতিয়া চৰকাৰে তেওঁক ঘৰ নিৰ্মাণ কৰিবলৈ টকা দিছিল তেতিয়া তেওঁ ঘৰ নিৰ্মাণ কৰিবলৈ সঞ্চয় কৰা টকা যোগ দি পৰিয়ালৰ সকলো মানুহ থাকিব পৰা ঘৰ নিৰ্মাণ কৰি আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ কথা বাস্তৱত আখৰে আখৰে ৰূপায়িত হৈছে। পিছৰ ভিডিঅ'ত এনেকুৱা হিতাধিকাৰীসকলৰ ইণ্টাৰভিউ দেখুৱাম। বন্ধুসকল আপোনালোক সচেতন হওক, আপোনাক আপোনাৰ প্ৰাপ্যৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় দুখীয়া পক্ষত থাকে। আপোনালোকে মোৰ ভিডিঅ'ৰ তলত দিয়া মন্তব্যসমূহ এদিন হ'লেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হ'ব বুলি মই আশাবাদী। ইয়াৰ বাবে আপোনালোকৰ সহযোগিতাৰ অতি প্ৰয়োজন। ভিডিঅ' শ্বেয়াৰ কৰি থাকিলে নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চাব। বন্ধুসকল যিসকলে মোৰ এই ভিডিঅ' চাই আছে আপোনালোকে জানে যে মই সকলো তথ্য চালি জাৰি চাই কেৱল সঁচা ভিডিঅ' বনাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়াৰ লগতে MBA আফটাৰ নামৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম। আপোনালোকৰ বহুতো প্ৰশ্নৰ উত্তৰ ভিডিঅ' যোগে দি যাম। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনালোঁ।